তৰুণ গগৈৰ স্বাস্থ্য। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যক লৈ জিএমচি অধীক্ষক সংবাদমেল। তেওঁ জনায় যে গগৈৰ স্বাস্থ্য কালিতকৈ উন্নত যদিও সংকটজনক অৱস্থাত আছে। গগৈৰ অক্সিজেনৰ মাত্ৰা বৰ্তমান ৯৫ৰ পৰা ৯৭ৰ ভিতৰত। অৱস্থা সংকটজনক হোৱাৰ বাবে বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে নিয়াটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰে তেওঁ। যি চিকিৎসা কৰা হ'ব এইমছৰ চিকিৎসকৰ সৈতে লগ হৈ জিএমচিত সম্পন্ন কৰা হ'ব। পুৱাৰ ভাগত গগৈয়ে চকু মেলিছে বুলি সদৰি কৰে সংবাদমেলত। ইউৰিন আউটপুটৰ বাবে ডায়েলাইচিছ কৰা হয় যদিও তেওঁৰ শৰীৰৰ সকলোবোৰ অংগ বিকল হোৱাৰ বাবে এতিয়াই এনে ব্যৱস্থা কৰা হোৱা নাই বুলি প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে জম্মু কাশ্মীৰৰ জিলা পৰ্যায়ৰ নিৰ্বাচন ব্যাঘাত জন্মাইছে বুলি মন্তব্য কৰি পাকিস্তানৰ সেনাবাহিনী ভাৰতত আক্ৰমণ চলাবলৈ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে শনিবাৰে দেশখনক সকীয়াই দিছে। তেওঁ লগতে কয় যে দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰাখিবৰ বাবে তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰাটা এনকাউণ্টাৰ সম্পৰ্কে এটা টুইটত পাকিস্তানৰ জেইছ মহম্মদৰ তাওখী বুলি মন্তব্য কৰিছে। সাধাৰণতে এয়া খুবেই বিৰল য'ত মোদীয়ে নিৰাপত্তা অভিযানৰ বিষয়ে নিজৰ মত ব্যক্ত কৰে। তেওঁ ইয়াক ভাৰতক গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বুলি কৈ ষ্টেট বেংকে বিভিন্ন বিভাগত ৩ বছৰৰ বাবে ৮৫০০ পদৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে। আগ্ৰহী আবেদনকাৰী ষ্টেট বেংক অৱ ইণ্ডিয়াৰ sbi.com/in লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব। ক্ৰমাৎ শীতৰ আগমন ঘটিছে ৰাজ্যলৈ। এইবাৰ নৱেম্বৰ মাহতে বিগত বছৰসমূহৰ তুলনাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৃষ্টিপাতৰ আগজাননী। অহা দেওবাৰলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কম বেছি পৰিমাণে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে আৰু দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত ১৫ ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে তাপমাত্ৰা। অতিশয় সংকটজনক তৰুণ গগৈ। শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বিকল। হিমন্ত বিশ্ব শৰ্মাই জনালে বাহিৰলৈ নিয়াৰ অৱস্থা নাই গগৈ। বৰ্তমান ভেণ্টিলেটৰত থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্য বুজ ল'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগ এতিয়া বিকল হৈ পৰিছে। দীৰ্ঘ সময় ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য শনিবাৰে দ্ৰুত অৱনতি ঘটিছে। বৰ্তমান এইমছত চিকিৎসকৰ তত্ত্বাৱধানত চলি আছে তৰুণ গগৈৰ চিকিৎসা। ইফালে বৰ্তমান তৰুণ গগৈক দিল্লীলৈ বা ৰাজ্যৰ বাহিৰলৈ নিয়াৰ অৱস্থাতো নাই। পৰিয়ালৰ সৈতে আলোচনা কৰাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে তৰুণ গগৈৰ চিকিৎসা কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বিকল হৈ পৰা গগৈক কৃত্ৰিম জীৱনদায়িনী যন্ত্ৰৰ সহায়ত ৰখা হৈছে। বৰ্তমান ভেণ্টিলেটৰত থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্য বুজ লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ৪৮ ঘণ্টা অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।